সকলোকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা। আজি গৰু বিহু, পাপাই হালধি মাটিমাহ আৰু থেকেৰা কৰি থৈছে। মই কৈছিলোঁ যে মিক্সিত কৰি দিওঁ, পাপা নিজৰ ইচ্ছামতে নহয় বোলে, মিক্সিত কৰিলে ভাল নালাগে, আগতে আমি এনেকৈ খুন্দি মেলি যাম চাচোন। সেয়া এতিয়া আমি মাহ হালধি কাটি আমি ধুনীয়াকৈ লগাই লওঁ, গুটি চুটি নাইকিয়া হ'ব। তৰা গাজলি ন বেতগাজ মই কিন্তু খাই নাই দেই, আজিহে খাম। অঁ, গাহৰিৰ লগতহে বনাবা। ব্ৰইলাৰ মাংসটো ভাল হয়, কিন্তু নবনাওঁ। হাঁহৰ মাংসৰ লগত কেনেকুৱা লাগিব? নালাগে দেই, একদম বেতগাজৰ নিচিনা ওলাই আছেগৈ। এইটো ইজি আৰু ন, খাবলৈ কেনেকুৱা এইটো? তেতিয়া বেতগাজৰ নিচিনাটো তেতিয়া নহয়। মেক কৈছে ঘূৰাই চাচোন অকণমান ইফাল সিফাল। পাক খাই দিওঁ ভাঙা আনো চকী এখন লৈ কাটিব লাগিব। হাতখন মেলি যদি পাইছ সেইটোতে আছে। অঁ, সেইটোৱে দূৰটোত আছেগৈ। কাট দে ডাঙৰডাল, কাট দে কাট দে, আকৌ এনেও পোখাবই। কাট দে কাট দে কাট দে। সেইডালত নাই, ইডালত আছে। অঁ, সেইডালত আছে। অকণমান ইফালে কাট দে। অঁ, কাট দে। অঁ, কি হ'ল? নিজে পৰিবি নে আকৌ কাটি? সেইটো চাই ল। দুটাই দিলে। আমলৈ বেছি টোপ নাই। এইটো সৰুটো কি হ'ল? বকল খুৱাই দিলে হ'ব। দাদালৈ জলপানী দি কৈছোঁ, পাপা মই খাই দিলোঁ, চব ভাগ ভাগ হৈছে আমাৰ ঘৰত। নাখায় এতিয়া, গা ধুবলৈ আছে, বজাৰ যাব বোলে। আপোনালোকৰ গাঁৱতেও দেখিব, কালি দাদাই কলকাতাৰ পৰা লৈ আনিছে গুড়, কলকাতাৰ গুড়। খাবলৈ বহুত সোৱাদ, বহুত সোৱাদ। আমি খাই ল'লোঁ, এতিয়া চবৰে কাৰণে ভাগে ভাগে ৰেডি কৰি আছোঁ আৰু। তুমি খাবানে এতিয়া? নাখাওঁ মই।
খাব ইমান কেন হলে বস যাব হা লাগিলে লব ক্ৰীম অকমান দি দিও কি দিলা ক্ৰীম ঘৰৰ দৈ লৈ নাই দৈ ক'ত নোৱাৰিলা খুলিব আমি খালোৱে নোৱাৰিলা খুলিবলৈ দৈ কেনেকুৱা হৈছে বা অলপ পানী পানীটো টানা নাই ন ঠিক দিয়ক কালি বনালে খালে তোক বোলাইছে অলপ দেই এটাহে পালে হৈ গ'ল মই আমলটোপ দেখাই আহোঁ দেই চফা কৰি হ'ল চাগে এটাতে যথেষ্ট ন না ধুনীয়া ওলাইছে টোপ কিন্তু ডাঙৰ ডাঙৰ কোনো নাই এবাৰ বলত সমান চাগে মই লৈ যাব থকাখিনি ঘৰত খাম আকৌ দে এইখিনি ঘৰত লাগিব এতিয়া পইছে মাছটা বহুত কষ্ট হৈছে দেখোন কি লগাই এই নহয় ওপৰত টেঙা আছে কাপোৰ এখন লৈ আকৌ খগেন দাই যে কিনাবোৰ মহাই চবো বেলেগ বেলেগ এইফালে সেইফালে আৰু আছে এইফালে মুকলিলা এইফালে ফোন আহি আছে গাহৰি খাবা আৰু ককাই ভাই কিমান আনিছে আমাৰ হাঁহখিনি উলিওৱা নাই এইখিনি ভাজিব লাগিব আমলৰিটো কালি খাম বুলি কালি নাপালো ড্ৰাই হৈ গ'ল একদম অৱস্থা নাই পাকঘৰতে কচু লিপিবা সেই কচু পাতত দিয়া দিলে দেই কণ বিলাহীখিনি দি দিওঁ ইয়াত হ'বনে তাৰপৰা নহ'লে দি দিওঁ মই মানে সেই ইয়াৰ পৰা দালিত দিবলৈ ল'লোঁ আদা নহৰু এইখিনি খুন্দি থৈ দিছোঁ গোটেইখিনি নিদিবা আমাৰ কাৰণে থৈ দিবা চামুচখন লৈ লোৱা না
খোৱাৰ আয়োজন চলি আছে আমাক গাহৰি পৰি আছে এফালে গাহৰি ইয়াত হাঁহ বনাই এনেদৰে আজি আমাৰ দুপৰীয়া ভাত সাজ ৰেডি কৰিছোঁ এফালে গাহৰি কি বইল আছে জানো সেয়া আমলুইটো হাঁহৰ ড্ৰাই ফ্ৰাই তিতা কেৰেলা পিটিকা কচু পিটিকা পদুনা চাটনি লৈছোঁ আৰু সবাই নিজৰ নিজৰ ভাগে এতিয়া কি খায় কি নাখায় খাব আৰু